পাৰাঠাবালা এই আবু তাহেৰে যেতিয়া সংগীত গায়, যেতিয়া গীত গায়, এই কথা শুনিলে, তেখেতৰ গীত শুনিলে আপোনাকো মোহাচন্ন কৰিব তেখেতৰ সংগীতে। কিন্তু আবু তাহেৰৰ এটা সপোন আছে, এই সপোনটো কি তাৰ কথাও আজি আমি আপোনালোকক কম। প্ৰথমতে দেখুৱাইছোঁ আবু তাহেৰৰ কেইটামান দৃশ্যাংশ। এগৰাকী হৈছে আবু তাহেৰ। দবকাত যদি যায় আবু তাহেৰক আপুনিও দেখা পাব এইদৰে বিভিন্ন সময়ত তেওঁ এখন হোটেলত ব্যস্ত হৈ থাকে, চাহ বনায়, পৰঠা বনায়, ৰুটি বনায় আৰু যিসকল গ্ৰাহক আহে তেওঁলোকক তেওঁ আপ্যায়ন কৰাত ব্যস্ত হৈ থাকে। দবকাৰ এইগৰাকী আবু তাহেৰ ভাইৰেল হৈ পৰিছে এই মুহূৰ্তত সামাজিক মাধ্যমত। ইয়াৰ কাৰণ হৈছে তেখেতৰ কণ্ঠ। মহম্মদ ৰফিকে আৰম্ভ কৰি বিভিন্ন গৰাকীৰ গীত আবু তাহেৰে এটাৰ পিছত আনটাকৈ গাই যাব পাৰে আৰু তেখেতৰ গীত শুনি এতিয়া সেই হোটেলত যথেষ্ট সংখ্যক লোকে ভিৰো কৰিছে। এই আবু তাহেৰৰ হোটেলখন আমি আপোনালোকক দেখুৱাই আছোঁ। পুৱাৰে পৰা নিশালৈকে আবু তাহেৰে এই হোটেলখনতে জীৱিকাৰ পথ উলিয়াই জীৱন নিৰ্বাহৰ বাবে ব্যস্ত হৈ থাকে। কিন্তু তেখেতৰ যি প্ৰতিভা, সেই প্ৰতিভা মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আমি আপোনালোকক দেখুৱাম। আৰু তেখেতৰ গীত শুনিলে আপুনিও ক'ব যে আবু তাহেৰক এখন মঞ্চৰ প্ৰয়োজন হৈছে, ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ যাব পাৰে। তাৰ বাবে আবু তাহেৰৰ এটা সপোনো আছে। কেইবাটাও দৃশ্যাংশ আছে, আমি আপোনালোকক দেখুৱাইছোঁ। আবু তাহেৰে কেতিয়াবা পৰঠা বনাইছে, কেতিয়াবা ৰুটি বনাইছে, ৰুমালী ৰুটি বনাইছে আৰু এইদৰে এইগৰাকী আবু তাহেৰ দবকাত ব্যস্ত হৈ থাকে। কিন্তু এই হোটেলখনত জীৱন নিৰ্বাহৰ বাবে কাম কৰি থকাৰ মাজতো সংগীতৰ তেওঁ সাধনা কৰিছে, সংগীতক লৈ তেওঁ সপোন দেখিছে। এইগৰাকী আবু তাহেৰে অতি সুন্দৰভাৱে মহম্মদ ৰফিৰ গীতো আজি টাইম 8ৰ আগত পৰিৱেশন কৰি দেখুৱাইছে। এই মুহূৰ্তত আমি আবু তাহেৰৰ তেখেতে গীত গোৱা এটা দৃশ্যাংশ আপোনালোকক টু ইণ্ডৰ সহায়ত দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। नफरत की दुनिया को छोड़ के खुश रहना मेरे यार, नफरत की दुनिया को छोड़ के प्यार की दुनिया में खुश रहना मेरे यार, इस झूठ सी नगरी से तोड़ के नाता जा प्यारे, अमर रहे तेरा प्यार, खुश रहना मेरे यार। जब जानवर कोई इंसान को मारे, जब जानवर कोई इंसान को मारे, कहते हैं दुनिया में वहशी उसे सारे, एक जानवर की जान आज इंसानों ने ली है, चुप क्यों है संसार, खुश रहना मेरे यार। बस आखिरी सुन ले ये मेल है अपना, बस आखिरी सुन ले ये मेल है अपना, बस खात्म साथी ये खेल है अपना, अब याद में तेरी बीत जाएंगे रो रो के, जीवन के दिन चार, खुश रहना मेरे यार। আৰু এইগৰাকী আবু তাহেৰৰ কণ্ঠত আপোনালোকে সংগীত শুনিলে, গীত শুনিলে। এইখন হোটেলত আবু তাহেৰে পুৱাৰে পৰা একেবাৰে নিশালৈ